নমস্কাৰ কৰিব মই প্ৰণৱ ঠাকুৰীয়া। জুবিনদাৰ মৃত্যুৰ পাছত অপাৰ জনসমুদ্ৰ দেখাৰ পাছতো জনতাৰ আবেগৰ স্বতঃস্ফূৰ্ত অভূতপূৰ্ব বিস্ফোৰণ দেখাৰ পাছতো বহুতে কৈ আছে যে অসমীয়াৰ আবেগ হেনো ৭২ ঘণ্টীয়া, আজি আছে কালি নাই, খেৰৰ জুইৰ নিচিনা। গতিকে বহুতে ভাবি আছে যে যিবিলাক এই যে চলি আছে জাষ্টিছ ফৰ জুবিন কেম্পেইন, কেইদিনমান পাছত সেয়া নোহোৱা হৈ যাব। কিন্তু মই নাভাবি যে কি হ'ব। তেওঁলোকে উদাহৰণ দিছে কা আন্দোলনৰ, তেওঁলোকে উদাহৰণ আগৰ বহুবিলাকৰ উদাহৰণ দিছে, হয়তো কথাটো হয়ও। কিন্তু মোৰ এইবাৰ বিশ্বাস যে এই জাষ্টিছ ফৰ জুবিন বোলা যিটো কেম্পেইন আছে সেইটো জুবিনদাই ন্যায় নোপোৱালৈকে সেয়া স্তিমিত হৈ নাযায়। এই আবেগ স্বতঃস্ফূৰ্ত আবেগ, এই আবেগ অন্তৰৰ পৰা ওলাই অহা আবেগ। গতিকে মই ভাবোঁ এয়া খেৰৰ জুইৰ নিচিনা নোহোৱা হৈ নাযায়, আৰু সেয়া আমি প্ৰমাণ কৰি দেখুৱাই দিব লাগিব। আৰু কেৱল আমি যদি জাষ্টিছ পাবই, আমি সেইটো জানো, জাষ্টিছ পোৱাৰ পাছতো আমি কিন্তু অকল জুবিনদাক গান শুনি আমি জীয়াই ৰাখিলে নহ'ব। তেওঁৰ আদৰ্শকো আমি আত্মাত সোমাই ল'ব লাগিব। তেখেতৰ যি জনতাৰ প্ৰতি যিটো প্ৰেম, যিটো তেওঁৰ মানৱ দৰদী চৰিত্ৰ, যিটো তেওঁৰ প্ৰকৃতি প্ৰেম, অন্যাৰ বিৰুদ্ধে যিটোৰ নিৰ্ভীক কণ্ঠ, সেয়া আমি জীয়াই ৰাখিব লাগিব। সেই অসমীয়াসকল এইবাৰ প্ৰমাণ কৰি দিয়ক যে আপোনালোকৰ আবেগ ৭২ ঘণ্টীয়া নহয়। জুবিনদা যেনেকুৱা যুগমীয়া আছিল, আমাৰ এই আবেগো যুগমীয়া হ'ব লাগিব। আৰু আমাৰ এই যুগমীয়া আবেগেৰে জুবিনদাই আমাৰ মাজত তেওঁৰ সম্পূৰ্ণ তেজমঙৰ মানুহটোৰ নিচিনা আমাৰ মাজত জীয়াই থাকিব লাগিব। তেখেতৰ আদৰ্শ, তেখেতৰ চিন্তাধাৰা, তেখেতৰ গান সকলো আমাৰ হীৰাই বৈ থাকিব লাগিব, তেজে তেজে আমাৰ বৈ থাকিব লাগিব। ধন্যবাদ।